আজিৰ ভ্লগটো ৰাতিপুৱা 7টা বজাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি ভ্লগটো হ'ব যেন আমি আমাৰ গাড়ীখন বহুত বেছি লেতেৰা হ'ল বাবে ধুম আৰু এতিয়া তাকে পমে চেম্পু আনেগৈ বোলে আৰু চেম্পু আনি পেলাই আমি ধুম আপোনালোকক দেখুৱাম ভ্লগটো অকণমান চলাইও দেখাব চাগে তেতিয়াহ'লে আপুনি চলক ভিডিঅ' চাম পেটু মানুহ মানে ইয়াৰ নাম অমিত ই গাড়ী ধুব না ধুবিনে নুধুব পলাইছ দেখোন তই কামৰ ঘৰত পলাইছ এইফালে বাপুদা এইবিলাক বনাই আছে আৰু দাদা এইফালে আমাৰ মুখ্য সেনাপতি এই গাড়ী ধুব সহায় কৰিব নোৱাৰো হা তাৰপিছত ই গাড়ী ধুবলৈ সহায় কৰিব আমাৰ হিৰো এবাৰ মাত দি দিয়া মোৰ অহংকাৰী বুলি কয় মই অহংকাৰী বুলি কয় দে গধূলিকে আহিব বাৰু তাক চালা দিব লাগিব ধৰি লৈ মেলি জাষ্টিন বিকি দিবিয়াৰ দিবিয়াৰ স্কুটি আনিছ এয়া আমাৰ কুকুৰ পোৱালিটো এয়া আমাৰ মৰমৰ আৰু এটা আছে এইফালে ক'ত উঠিছ ভিতৰত ওলাই আকৌ ওলাই আকৌ এইফালে দেখুৱাইছে আৰু চেৰত দেখুৱা আমাৰ সিটোতো ক'লৈ গ'ল আমাৰ দুটা কুকুৰ পোৱালি আছে তই এইফালে যুঁজিব চেষ্টা কৰি আছে তই আহিব চেষ্টা কৰি আছে দেখিছনে কি হ'ল হা ভোক লাগিছে নি ভাত খালি না আমাৰ বুবুলি গুটিটো সিটো কুকুৰটো আহিব পৰা নাই এই সিফালে তই অকৰা চা অকণ তাক এইটো চাওক কোচত উঠি ল'লে কেনেকৈ কোচত উঠি ল'লে দেখোন চাওক কোচত উঠি ল'লে সি মোৰ কোচত বহি আছে সেইটো আহিছে আমাৰ ইও আহি গ'ল কি কৈছ এই দুটা দেখিছে ইয়াৰ মাকজনী ক'লৈ গ'ল জানো আৰু এজনী আছে যুদ্ধ কাজিয়া নকৰ আমাৰ পোৱালি এইফালে গাড়ী ধোৱাত লাগি আছে আমাৰ দাদাই ফুল পাৱাৰত এইফালে গাড়ীটো বহুত বেছি লেতেৰা হৈ গ'ল মানে এইকেইদিন শ্বুটিঙত লৈ গৈ আছে সেইটো কাৰণে বহুত বেছি লেতেৰা হৈ গ'ল আৰু এতিয়া বৰ্তমান চেম্পু টেম্পু লগাব আৰু আজি মানে নতুন কইনা বনাই দিব গাড়ীটো এইকেইটা মোক কোচত দি আছিলে ইফালে এটুপিটো বৰষুণ দি আছে আৰু এইফালে আমি ইয়াৰ পৰা ধুই আছোঁ মানে ভগৱানেও লগতে আমাক সহায় কৰিছে আৰু গাড়ীত ধুবলৈ চেম্পু এতিয়া মোহাৰি ধুব মোহাৰি ধুই দে আৰু জল্দি তই নাজান নি এইফালে পূৰা পানী মাৰি আছে মই নামতহে আকৌ দেই মই এনেই একো কাম কৰা নাই মই ফ্ৰীতে সেয়া আমাৰ মুখ্য সেনাপতি ইয়াক যিয়ে কাম নগি চব কামতে এক্সপাৰ্ট হয় এইফালে ধুই আছে এডোখৰ পমমে যেন লিখি থৈছিলি এইটো আঁতৰাই লাগে চা ভাল এইফালে ওলাইছা এইফালে বহুত ভাল এনেই খাই বহি থাকোঁ কেতিয়াবা কাম কৰিব লাগে স্বাস্থ্যৰ কাৰণে ভাল ময়ো কৰি আছোঁ কিন্তু আপোনাক মই ভিডিঅ' কৰি দেখুওৱা নাই আকৌ দেই কি শক্তিশালী ল'ৰা আটাইতকৈ হেণ্ডচম শক্তিশালী চেম্পু ঘঁহি আছে লগাই দিব এতিয়া আৰু মই অথনি পৰা একোৱে কৰা নাই মই এনেই পুৰা আৰু মই অৰ্ডাৰ দিছোঁ নে সেইটোৱে মই অৰ্ডাৰ দিয়াটোৱেই আৰু কাম আৰু মোৰ কৈছে নাই চবতছে এক্সপাৰ্ট হ'ল বাবুৰ একন পাপু ব্লগছ এইফালে পুৰা লগাই দিছোঁ অলপ চাহ পুৰা চেম্পু মাৰিবলৈ কাৰণ মই পানী মাৰি দিলোঁ এতিয়া সিহঁতৰ পাল চেম্পু মাৰি এতিয়া পুৰা ক্লিন কৰোঁ তেতিয়াহে হেৰি কয় গাড়ী উঠিব জানিলেই নহ'ব এখন বহুত জানিব লাগিব বেটাহঁত ভালকৈ কাম কৰ তহঁতি খুন্দি আছে এইবাবে মই টুপিটো লগাই ল'লোঁ এতিয়া বৰষুণ মানে মাথাত পৰিলে গম পাই নাই আৰু কি হ'ব মাথা বিষ হ'ব মাথা ঘূৰাব এতিয়া টেবলেটটো নাই এইবাবে আৰু এতিয়া এইফালে গোটেই মোহাৰি আছে পুৰা লাগি আছে
এই অকল বডি দেখাই থাকে বডি নাই কিন্তু এনেই দেখাই থাকে কেতিয়া জিম গৈছ তই 5 বছৰ আগত জিম গৈছিলে এইটোকে দেখাই আছে অকল পিছলিছিলো আৰু পিছলে পিছল শ্বৰ্ট ফিল্মৰ এই আমাৰ হিৰো এইফালে আছামৰডেকা আৰু এইটোৱে গালি দিয়াটো ইয়াক ৰাস্তা দেখিলে পিটন দিব ইয়াক পিটিব ইয়াক কি ডাইলগটো মাৰি দে আকৌ ভালকে ধুই দিছো এইকেইটা কৈ দে গাড়ী ভৰি মুৰ্গী ঠেং ডুব লাগে মানে খালি গলে খোজকাঢ়িলে এনেকে হৈছা মানুহে নাই খোজকাঢ়ি নাযায় আৰু মই ক'ৰবাত চিনেমা চাইছিলো মুৰ্গী ঠেং লাগে ওলাই পেলাই লৈ যায় বৰষুণ আহিছে পলা পলা পৰিলো এতিয়া বৰ্তমান চাহ খাই আছো আৰু ইয়াত চাহ ছয় বাগিছে আমাৰ ওচৰৰ ঘৰে পাপলি মাহী আহিছে আৰু ইয়াতে চাহ খাম আৰু চাউল ভাজিছে তাকে চাওক এটিটিউড মাষ্টৰ এইটো আমাৰ মিঠু বৰ্তমান এতিয়া দাদাই যাব ওলাইছে চাৰিআলিলে আৰু টাউনৰ ফালে মানে ওলাই যাব ওলাইছে আৰু ময়ো যাম বুলি ভাবিছিলোঁ কিন্তু ঘৰত মানুহ নাই বাবে মই যাব নোৱাৰিলোঁ আৰু এতিয়া দাদাই যাব ল'ৰা এটা আহি পেলাই ওচৰৰ ল'ৰা এটা আহি পেলাই টিভি চাই আছে আৰু টিভি দি ব্যস্ত টিভিত কি চাই আছে ইয়ে জানে কাৰ্টুন চাই আছে এনেই তোৰ কাৰ্টুন চাই কেনেকুৱা লাগে কি কাৰ্টুন ভাল পাওঁ নাম ক নাম নাজানো বৰ্তমান নৱহেতি নাই নৱহেতি টাউনলৈ অকণ ওলাই গৈছে দাদা নৱহেতি আৰু মোক ভাত বাঢ়ি দিব কোনো নাই সেইবাবে নিজে ভাত বাঢ়ি খাব লাগিব এতিয়া পাকঘৰত মই আৰু চাওঁচোন চব্জি কি আছে থাকে পিছত লাইটটো পোহৰটো ভালকৈ অহা নাই তাৰপিছত এইটোৱে ভাতটো খাই লওঁ পিছত ব্লগটো এনেকৈ অকণমান দেৰিকৈ শেষ কৰিম চাগে চলো আলু ভাজি অকণমান আছে অকণমান আৰু ইয়াত কি আছে এইটো কি নাজানো দেই বেঙেনা নেকি অঁ বেঙেনা নাখাওঁ আলু ভাজিকে খাম অকণমান যেন তেনে আছে আৰু আলু ভাজি তাকে খাওঁ আৰু ভাত কিমান আছে ভাত অলপ ভাত আছে ভাত যথেষ্ট আছে কিন্তু একোৱে এতিয়া খাই লওঁ তাৰপিছত পিটিকা অলপ আছে ভিডিঅ' বনাই আপোনাৰ লগত দেখাম বৰ্তমান ভাতটো খাই আছোঁ খাই লওঁ তাৰপিছত ভিডিঅ'টো মানে চলাই থাকোঁ আৰু তেনেকৈ ভাত খাই হ'ল আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভাল লাগিলে প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বাই